ওয়েলকাম ফ্ৰেণ্ডছ আজিৰ এই ভিডিঅ'টোত আমি গেপ সাৰ্টিফিকেটৰ বিষয়ে বিশেষকৈ আলোচনা কৰিম গেপ সাৰ্টিফিকেট আপোনাক বিভিন্ন কাৰণত লাগিব পাৰে B.edৰ এডমিশনৰ সময়ত কোনো ইউনিভাৰ্সিটি বা কলেজত এডমিশন লোৱাৰ সময়ত আপোনাক গেপ সাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব পাৰে এই ভিডিঅ'টোত আমি প্ৰথমতে জানিম গেপ সাৰ্টিফিকেট নো কি গেপ সাৰ্টিফিকেট কোনবোৰ ষ্টুডেণ্টে বনাব লাগে আৰু গেপ সাৰ্টিফিকেট বনাওতে কি ডকুমেন্টছৰ প্ৰয়োজন বিশেষকৈ আমি এই বিষয়ে এই ভিডিঅ'টোত আলোচনা কৰিম প্ৰথমতে আমি জানিব লাগিব গেপ সাৰ্টিফিকেট নো কি যেতিয়া এটা ৰেগুলাৰ ষ্টুডেণ্টে এটা ৰেগুলাৰ কোৰ্স কৰি থকাৰ পিছত হঠাতে কোনো কাৰণবশতঃ গেপ দিবলগীয়া হৈ যায় সেই সময়ত যিখন সাৰ্টিফিকেটৰ প্ৰয়োজন হয় সেই সাৰ্টিফিকেটখনকে গেপ সাৰ্টিফিকেট বুলি কোৱা হয় এতিয়া আমি জানিব লাগিব গেপ সাৰ্টিফিকেট কোনবোৰ ষ্টুডেণ্টে বনাব লাগে প্ৰথমতে চাব ইয়াত দুই ধৰণৰ ষ্টুডেণ্টে গেপ সাৰ্টিফিকেট বনাব লাগে আপুনি কোনটো ক্যাটাগৰীত পৰে সেইটো আপুনি চাই লব প্ৰথমতে চাব এক ধৰণৰ ষ্টুডেণ্ট থাকে যিয়ে লাষ্ট যিটো ৰেগুলাৰ কোৰ্স কৰি আছিল সেই ৰেগুলাৰ কোৰ্সটোত যদি লাষ্ট ইয়াৰত কোনো বেক ৰৈ গৈছিল এবাৰ যিটো বেকটো ক্লিয়াৰ কৰিছে বেক লগা ষ্টুডেণ্টে গেপ সাৰ্টিফিকেট বনাব লাগিব কিন্তু এৰিয়াৰৰ থকা ষ্টুডেণ্টে গেপ সাৰ্টিফিকেট বনাব নালাগে নেক্সট আমাৰ সেকেন্ড ক্যাটাগৰীটো হ'ল যিসকল ষ্টুডেণ্টে কোনো কাৰণবশতঃ ৰেগুলাৰ কোৰ্স কৰাৰ পিছত 2 বছৰ 3 বছৰ বা তাতকৈ বেছি সময়ৰ বাবে যিকোনো ঘৰুৱা কাৰণ হ'ব পাৰে বা হেলথ ইছ্যুৰ বাবে কোনো ইনষ্টিটিউটত এডমিশন লোৱা নাই আৰু এতিয়া তেওঁলোকে নতুনকৈ এটা ৰেগুলাৰ কোৰ্সত এডমিশন ল'ব খুজিছে সেইবিলাক ষ্টুডেণ্টেও গেপ সাৰ্টিফিকেট বনাব লাগিব এতিয়া চাব গেপ সাৰ্টিফিকেট বনাওতে আমাক কি ডকুমেন্ট লাগিব প্ৰথমতে ডকুমেন্ট জনাৰ আগতে আমি জানিব লাগিব গেপ সাৰ্টিফিকেট নো কেনেকৈ আৰু ক'ৰ পৰা বনাব পাৰি তাৰ বাবে গেপ সাৰ্টিফিকেট আমি তিনি ধৰণে পাব পাৰো লয়াৰ বা এডভোকেটৰ ওচৰত গৈ উকিল এজনৰ ওচৰত গৈ আমি গেপ সাৰ্টিফিকেট বনাব পাৰো পুলিশ ষ্টেচনত গৈ তাৰ পুলিশ ইনচাৰ্জৰ পৰাও সিগনেচাৰ লৈ গেপ সাৰ্টিফিকেট বনাব পাৰো আৰু নহলে বা লাষ্ট কোৱালিফিকেশন আপুনি যৰ পৰা লৈছিলে সেই ইনষ্টিটিউটৰ হেডজনৰ সিগনেচাৰ কৰি দিলেও আপুনি গেপ সাৰ্টিফিকেটখন পাব কিন্তু ইয়াৰে পুলিশ ইনচাৰ্জ আৰু লাষ্ট কোৱালিফিকেশন লোৱা হেডজনৰ সিগনেচাৰ লওঁতে আপুনি ঘৰৰ পৰা যিটো গেপ সাৰ্টিফিকেটৰ ফৰ্মেট আছে সেই ফৰ্মেটটো হয়তো বনাই লৈ যাব লাগিব কিন্তু লয়াৰৰ ওচৰত গলে আপোনাৰ অতি সহজতে আৰু কম সময়ৰ ভিতৰতে আপোনাৰ গেপ সাৰ্টিফিকেটখন বনাই দিব পাৰিব এতিয়া আপুনি লয়াৰৰ ওচৰত গলে কি ডকুমেন্ট লৈ যাব লাগিব সেইখিনি আমি জানিলো প্ৰথমতে আপুনি আইডেন্টিটি প্ৰুফৰ বাবে পেন কাৰ্ড ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড বা ড্ৰাইভিং লাইসেন্স যিকোনো এটা আইডেন্টিটি প্ৰুফৰ কাৰ্ড এখন লৈ যাব পাৰিব এডভোকেটৰ ওচৰত যাওঁতে লৈ যাব তাৰ পিছত আপুনি কি কাৰণত গেপ আছিলে লাষ্ট কোৱালিফিকেশন আৰু নতুনকৈ এডমিশন লোৱা ইয়াৰৰ মাজত কেই বছৰ গেপ আছিলে সেই গেপ ইয়াৰটো আৰু লগতে গেপ থকাৰ কাৰণটো আপুনি জনাব লাগিব গেপটো বিভিন্ন কাৰণত হ'ব পাৰে কিছুমানৰ ফাইনেন্সিয়েল ইস্যু হ'ব পাৰে এনেদৰে লয়াৰৰ ওচৰত গৈ আপুনি অতি সোনকালে গেপ সাৰ্টিফিকেট এখন বনাই ল'ব পাৰিব ইয়াত গেপ সাৰ্টিফিকেটৰ এখন স্যাম্পল দিছো এই স্যাম্পলখন আপুনি চাব পাৰিব এইখন এখন 20 rupees স্ট্যাম্প পেপাৰ গেপ সাৰ্টিফিকেট নেম আৰু এড্ৰেছ থাকিব তাৰ পিছত আপুনি কোন ইয়াৰত পৰা কোন ইয়াৰলৈকে আপোনাৰ গেপ আছিলে সেইটো ইয়াতে থাকিব এনেদৰে এইখন এখন গেপ সাৰ্টিফিকেটৰ স্যাম্পল হয়